নমস্কাৰ বন্ধুসকল, স্বাগতম মোৰ চেনেল অসমীয়া গাইডল। বন্ধুসকল, এতিয়া বিশ্বতে কৰোনাৰ আতংকই যি জটিল অৱস্থা কৰিছে সকলোৱে ভালদৰে জানে আৰু বৰ্তমান ইটালীৰ অৱস্থা খুবেই দুখজনক আৰু বিশ্বতে কৰোনাৰ আতংকই মৃত্যু কৰাৰ সংখ্যা হাজাৰো অধিক। কিন্তু এনে জটিল অৱস্থাটো কোভিড-19ক পৰাস্ত কৰিবলৈ আৰু বিশ্ববাসীক সুৰক্ষা দিবলৈ দেৱদূতৰ দৰে ওলাই আহিছে এখন সৰু ৰাষ্ট্ৰ। যি সময়ত বিশ্বৰ শক্তিশালী দেশ আমেৰিকাৰ লগতে ইটালীও আজি বেদনাত ভুগিছে, যি বেদনাৰ উৎপত্তি চীনে কৰিছিল, তেনে সময়তো মৃত্যুকো নেওচি এখন সৰু ৰাষ্ট্ৰই বিশ্ববাসীক হাঁহি বিলাবলৈ আৰু কোভিড-19ক উভতি ধৰিবলৈ ওলাই আহিছে। অতি কম জনসংখ্যা আৰু নিচেই সৰু ৰাষ্ট্ৰখনে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বিশ্বতে আগস্থানত আছে। এতিয়া বিশ্ববাসীক সুৰক্ষা দিব এই সৰু ৰাষ্ট্ৰখনে, যাৰ নাম হৈছে কিউবা। কিউবা ৰাষ্ট্ৰখনে কেনেধৰণে কোভিড-19ক পৰাস্ত কৰিব তাৰ বাবে সাজি উলিয়াইছে কিছুমান আঁচনি। তাৰ আগতে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেধৰণৰ ভিডিঅ' কেৱল ইয়াতহে পাব। আৰু লগতে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব, কাৰণ আজি ভিডিঅ'টি বহুত আমোদজনক হ'বলৈ গৈ আছে আৰু শেষত লাইক কমেণ্ট কৰি নিশ্চয় জনাব। বন্ধুসকল, কিউবাই স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ইমান পাৰ্গত হোৱাৰ আঁৰতে আছে তেওঁলোকৰ কেইটামান তথ্য। এই তথ্যকেইটা হৈছে কিউবাত প্ৰতি 1000 মানুহৰ বিপৰীতে পোৱা যায় 8জনকৈ চিকিৎসক। বিনামূলীয়া শিক্ষা আৰু বিনামূলীয়া চিকিৎসা কিউবাৰ মূল মন্ত্ৰ। কিউবাত প্ৰতি ঘৰ মানুহলৈ মাহত 2বাৰকৈ চিকিৎসক আহে কেৱল চিকিৎসাৰ বাবে। এতিয়া ইটালীৰ আৰু আন দেশক কোভিড-19ৰ পৰা বচাবলৈ কিউবাৰ কেইটামান চিকিৎসকৰ দল ওলাই গৈছে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ। চিকিৎসাৰ বাবে কিউবাৰ এটা বিশেষ মডেল আছে। আচলতে কিউবাই এই মডেলটো তৈয়াৰ কৰিছিল কেৱল মহামাৰীৰ লগত যুদ্ধ কৰিবলৈ। ইতিমধ্যে কিউবাত 36গৰাকী ডাক্তৰ আৰু 15গৰাকী নাৰ্ছ চিকিৎসা সেৱা কৰিবলৈ ইটালীলৈ গমন কৰিছে। চীনে নিজৰ দেশৰ পৰা কৰোনা ভাইৰাছৰ প্ৰতিষেধক কৰাৰ ক্ষেত্ৰত চীনক প্ৰধানকৈ সহায় কৰিছিল কিউবাৰ এটা বিশেষ মেডিচিনে, আৰু এই মেডিচিনটোৰ নাম হৈছে ইণ্টাৰফেৰন আলফা 2B। এই বিশেষ ঔষধবিধে কেইবাবিধো ভাইৰাছৰ লগত যুদ্ধ দিব পাৰে। এই ঔষধবিধে মানুহৰ ইমিউন ছিষ্টেমটো অতি সক্ৰিয় কৰি তোলে। WHOয়ে কোভিড-19ক প্ৰতিষেধক কৰাৰ ক্ষেত্ৰত এই ঔষধ প্ৰেছক্ৰাইব কৰিছিল চীনক। ইতিমধ্যে কিউবাৰ 6টা ডক্তৰৰ দল বিশ্বৰ বিভিন্ন দেশলৈ ৰাওনা হৈছে। আচলতে বহুতে ক'বলৈ বিচাৰে যে কিউবাৰ প্ৰতিবিধ ঔষধতে যাদুশক্তি নিহিত হৈ আছে, কিয়নো যি ৰোগতে কিউবাৰ ঔষধ ব্যৱহাৰ নকৰক লাগে সেই ৰোগে মানুহৰ শৰীৰ ত্যাগ কৰিবলৈ বাধ্য হয়। ইয়াৰ আগতে 1981 চনত ডেংগু মহামাৰীক কিউবাই পৰাস্ত কৰিছিল। এইবাৰ কোভিড-19ক হৰুৱাই বিশ্ববাসীৰ মুখত হাঁহি আনিবলৈ ওলাই আহিছে কিউবা। কিউবাৰ নিজৰ দেশতে 35জনকৈ কোভিড-19ৰ সংক্ৰমক হোৱা ৰোগীও ধৰা পৰিছে, কিন্তু কিউবাই ইয়াক লৈ একেবাৰে চিন্তিত নহয় আৰু সেইবাবেই দেশৰ কথা চিন্তা নকৰি বিশ্বৰ কথা চিন্তা কৰি বিভিন্ন ৰাষ্ট্ৰক সেৱা আগবঢ়াবলৈ এনেধৰণে ওলাই আহিছে কিউবাৰ চিকিৎসকৰ দলসমূহ। যি সময়ত উন্নত ৰাষ্ট্ৰৰ তালিকাত থকা বিভিন্ন ৰাষ্ট্ৰসমূহে প্ৰতিযোগিতামূলকভাৱে ধ্বংস কৰিব পৰা ইবিধতকৈ সিবিধ ভয়ংকৰ অস্ত্ৰ নিৰ্মাণ কৰিছে, আৰু সেই সময়ত কিউবাই নিৰলে বিশ্বমানৰ ভালতকৈ ভাল ডাক্তৰ নিজ দেশত প্ৰস্তুত কৰি উলিয়াইছে। আৰু সেইবাবে আধুনিক কিউবাৰ স্ৰষ্টা বিশ্ববৰণ্য ব্যক্তি ফিডেল কাষ্ট্ৰোৱে কৈ গৈছে যে আমি বোমা বাৰুদ জৈৱিক ভাইৰাছ নবনাওঁ, আমি চিকিৎসক বনাওঁ, আৰু সেইবাবেই আমি যন্ত্ৰণাক্লিষ্ট মানুহক ভাল পাবলৈ শিকিছোঁ। বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল। এনেধৰণৰ ভিডিঅ' আৰু আনি থাকিম। আপোনালৈ এটা অনুৰোধ যে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনাৰত থকা বেল আইকনটো টিপি অল কৰি দিব যেন। ধন্যবাদ।